हेलो वेलकम बैक टू माय यूट्यूब चैनल। আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে বহুত দেৰি হৈ গ'ল কাৰণ কালি যেটো ভিডিঅ' আছিলে মানে আজি মোৰ যেটো আপলোড হৈছে সেই ভিডিঅ'টো আজি আপলোড কৰোঁতে এটা 1:30 মান বাজি গ'ল। 9টা বজাৰ পৰা 1:30 বাজি গ'ল আৰু সেই কাৰণে হেতু লগত লাগতে পাছত আৰু ভিডিঅ' বনোৱা নহ'ল। ভাবিলো এতিয়া আৰম্ভ কৰি দিওঁ, কাইলৈলৈকে যিমানখিনি হয় দেখাম আৰু এতিয়া কৰি আছো মই এইখন চাগে আগতে যদি চাইছে মোৰ ইয়াত দেখিছে চাগে এখন কৰি আছো চাদৰ কাৰণ বেডশিটখন মই কালি কৈছিলোৱে শুকাওতে দেৰি লাগে আৰু সেই কাৰণে এইখনো লগে কৰি আছো। তেতিয়া মানে দুখনে কৰি থাকিব পৰা যায়। মানে মালিকৰ ঘৰত সত্যনাৰায়ণ পাতিছিলে আৰু আমাক এতিয়া প্ৰসাদ দিছে, সেয়াকে আমি খাবলৈ লৈছো আৰু ভুলটো ইমানে টেষ্টি লাগিছে নহয়, বহুত ভাল লাগিছে খাই। এনেও ভালেই পাওঁ, বহুত ভাল পাওঁ ভুল খাই লওঁ। তাৰপাছত আকৌ ভাত বনাব লাগিব। ভাত আজি কিবা দুটামান ভাবি থৈছো, আপোনালোককো দেখুৱাম। তেনেকে যদি কোনোবাই খোৱা নাই খাই চাব, বহুত ভাল লাগে খাই। এইখিনি এতিয়া মেৰিনেট কৰি ল'লে তাই, মানে মেৰিনেট নিমখ হালধি পিঁয়াজ আৰু মছলা কিবাকিবি দিলে, যিখিনি দেখুৱালোৱে সেইখিনি কৰি ল'লে। আৰু মই এইফালে থৈছোঁ ইয়াতে আছে লিভাৰৰ চাটনি বনাম মই। এইটো বইল হ'ব আৰু এইফালে বনাব। চাই থাকিব দেই, চাই থাকিব কেনেকে বনাও, আপোনালোকেও খাই চাব। বহুত ভাল লাগে টেষ্টি লাগে। আৰু এইটো বইল বনাম, তাৰ কাৰণে ইয়াক প্ৰথমতে বইল কৰি ল'ম। এইটো খাই চাব, বহুত ধুনীয়া লাগে খাবলৈ। বহুতে চাগে খোৱা নাই, খাই চাব, সঁচাকে বহুত টেষ্টি হয়। ইয়াত আছে আদা, নহৰু, পিঁয়াজ, জলকীয়া সব একেলগে খুন্দি পেলাই, মই মিক্সিত গ্ৰাইণ্ড কৰা নাই, খুন্দি পেলাই ইয়াত একেলগ কৰি দিয়া হৈছে। এতিয়া এক্সট্ৰাকৈ পিঁয়াজ কাটিম, তাৰপিছত আৰু বনাম। বাকীখিনি মই কৈ দিছোঁ। এতিয়ালৈকে বইল কৰা নাই, মই বইল কৰি ল'ম, তাৰপাছত সেইখিনিও বনাম। তেলখিনি গৰম হোৱালে অলপ ৰম, বেছি তেল নিদিওঁ কাৰণ মাংসখিনি অকণমান তেল আছেই, গতিকে তেল অলপ দিছোঁ। অলপ গৰম হোৱালে ৰম। এতিয়া পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত ইয়াত মিক্স যিখিনি মই কৰি থৈছিলোঁ, আপোনালোকক আগতে কৈছিলোঁৱেই, সেইখিনি দি দিছোঁ। ভালদৰে লৰাই ল'ম। আজি মোৰ কেমেৰামেন। এতিয়া ইয়াত হালধি দিম। সেইখিনি অকণমান চাবা দেই। ইয়াত আপোনালোকে যদি বিচাৰে খৰিচাও দিব পাৰে, কিন্তু আমাৰ ঘৰত বেমাৰী মানুহ আছে, সেইটো কাৰণে খৰিচাটো স্কিপ কৰি দিছোঁ। ভালদৰে লৰাই ল'ম, অলপ ৰঙা পৰিবলৈ দিম। আৰু মোৰ এইফালে এইখিনিও হৈ আছে, বইল হৈ আছে। এবাৰ মই কিবা এখন এনেকৈ খুচি চাম। নাই হোৱা আৰু বাকী আছে। কালাৰটো ৰেড এণ্ড ব্ৰাউন টাইপ হৈ গৈছে। এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰি দিম। ইয়াত অকল লিভাৰ আৰু আমঠু আছে আৰু অলপ চৰ্বি। এইটো কি? আদা। এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। ভাজি ল'ম, লৰাই ল'ম, মিক্স কৰি ল'ম মছলাখিনি। মোৰ এইফালে লিভাৰখিনি বইল হৈ থাকক, তেতিয়ালৈকে মই ইয়াৰ চাটনি বনাবলৈ যিখিনি লাগে মই সেইখিনি গোটাই লওঁ। তাৰ কাৰণে মোক লাগিব পিঁয়াজ, নহৰু আৰু জলকীয়া। এইকেইটা মই ভালকৈ ধুই কৰি কাটি বাছি লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখুৱাম। এয়া মোৰ এইখিনি লিভাৰ বইল কৰা হৈ গ'ল আৰু এয়া মই গোটাই ল'লোঁ। ইয়াত নহৰু, পিঁয়াজ আৰু জলকীয়া এনেকৈ ডাঙৰকৈ কাটিব লাগে। আমাৰ পিঁয়াজকেইটা অকণ সৰু বাৰু, সেইকাৰণে সৰু হৈছে। আৰু এইফালে এয়া হৈ আছে আৰু এতিয়া আমি ইয়াত বিলাহী এড কৰিম। আৰু এইটোৱে ইয়াৰ মেইন আৰু দেই,
মেইন ইনগ্ৰেডিয়েণ্ট বিলাহী নিদিলে টেষ্টটো নোলায়েই দেখিছেনে তেল আমি ইমান কম দিছিলোঁ কিন্তু ইমান তেল ওলাই আমি মানে অথনি ঢালোতে যিমানখিনি তেল ঢালিছোঁ তাৰপৰা আকৌ কমাই দিলোঁ তথাপিতো ইমান তেল ওলাইছে মানে ভাবিলোঁ ঢেৰ তেল ওলাব আৰু এইখিনি এইয়া লিভাৰ পিটিকা হৈ আছে এইখিনি এতিয়া মই ইয়াত এনেকৈ উলিয়াই লৈ পেলাই এতিয়া হাতেৰে কৰিলে বেছি ভাল মই কিন্তু এইখনেদি কৰিছোঁ পাৰিলে হাতেৰেহে কৰিব গোটেইখিনি মানে মই মিক্স কৰি দিম আগত হাতেৰে কৰা নেকি হাতেৰেহে কৰোঁ ন হাতখন ধুই লওঁ হাতেৰে কৰিলে বেছি ভাল তেনে চামুচখন এয়া বিলাহী সিজি গৈছে আৰু অলপ ভাজিম অলপ শুকাবলৈ দিম হৈ গ'ল ৰান্ধনি আৰু কিমান বাকী ভাত খাবলৈ আজি কেইটাত পাম এইফালে ৰাইচ কুকাৰ হ'লনে নাই হোৱা হৈছে নে নিমখ হৈছে আৰু নাখাবা নাই হোৱা নিশ্চয় পাৰিম আমি এয়া আমাৰ মাংস হৈ গৈছে দি দিম পিঁয়াজখিনি যিমানেই অলপ মানে কেঁচা কেঁচা ভাৱটো থাকে সিমানেই ভাল লাগে খাই মই কিন্তু আজি আগতীয়াকৈ দি দিলোঁ আগতীয়াকৈ যদিও দিবও পাৰে যদি নিদিওঁ বুলি ভাবে আগতীয়াকৈ তেতিয়া এনেকৈ ভাজি থকাৰ সময়তে পিঁয়াজখিনি দিব পাৰে এইখিনি হৈ গ'ল মই গেছটো অফ কৰি দিলোঁ ফোন এটা আহিছিলে যে কথা পাতি থাকোঁতে কৰিবলৈ নহ'লে এইখিনি আমি তিনিগৰাকী মানুহৰ কাৰণে ইমানকণেই বনাইছোঁ আমাৰ খানা চাটনি ইমান জুইলে যে হ'লগৈনে চবলৈ আৰু এইখিনি খাই লওঁ কাইলৈ বহুত কাম আছে খোৱা তাকে এয়া আমাৰ টেঙাৰ গতি এয়া আমাৰ বিজনেছ কৰাৰ মানুহ আমি চাওঁ টেঙাডোখৰ এইডোখৰ টেঙা তোমাৰডোখৰ চাইজ চাওঁ তোমাৰ অকণ ডাঙৰে মোৰকণ চোৱা এইখন টেঙা মই কেনেকৈ চেপিম কেনেকৈ মই ইয়াক টেঙাৰ দাম বহুত বেছি কেনেকুৱা লাগিছে চাটনি খাই আজি প্ৰথম খাইছা মই বাৰু তোমাৰটো খাই মানে ভাজিখিনি জেঠাই আন্ধাৰত আছে যে কেনেকুৱা লাগিছে আপুনি আজি খোৱাতহে ঠাণ্ডা দিছোঁ দেই মই তোমাৰ খাইছোঁ সেইকাৰণে মই সুধিছোঁ তোমাক চাটনিটো কেনেকুৱা লাগিছে বুলি বঢ়িয়া লাগিছে আৰু এইখিনি মোৰ সদায় প্ৰিয় মই বহুত ভাল পাওঁ খাই আপোনালোকে খাই চাব চাটনিটো সঁচাকৈ খাই চাব বহুত মাংসৰ টেষ্ট একচুৱেলি পাহৰি যাব ইমানেই ভাল লাগে ঠিক আছে আমিও খাই লওঁ এতিয়া গুড মৰ্ণিং কালি ৰাতি বহুত দেৰি হৈ গ'ল কাৰণে ভিডিঅ' নবনালোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ বজাৰ কৰিবলৈ বজাৰ কৰি আহোঁ এয়া কিবা কিবি বজাৰ কৰিলোঁ দাইল চাউলে নল'লোঁ মেইন বস্তু চাউলে ল'বলৈ থাকি গ'ল মাংস ল'লোঁ কিবা ল'লোঁ কিন্তু চাউলে ল'বলৈ পাহৰি থাকিলোঁ এতিয়া আকৌ চাউল ল'বলৈ আহিছোঁ তাৰপাছত আকৌ ঘৰলৈ যাম এতিয়া আছে আমাৰ চাউল আৰু তোমাৰ বাহিৰত ইমানেই গৰম বহুত গৰম জেঠাই চাই পানী বনাওক আইও বহুত গৰম এয়া এইবিলাক
দেৰি হ'ব মোৰ। নহয় ৰে কেইটা বাজিলে 8টা চেনি চেনি লাগিব ন এইটো চেনি 8টা বাজিছে চাহকণ খাই লোৱা সেইবোৰ বজাৰ কৰোঁতে কৰোঁতে পাহৰিয়ে গৈছোঁ আমি কি কি লাগিব চাহ তাহ খাই কৰি আজৰি হ'লোঁ আৰু এইফালে আমাৰ মাংস মেৰিনেট কৰি থৈছে বনাবলৈ দৈ পিঁয়াজ আৰু কিবা কিবি মছলা দি পেলাই মেৰিনেট কৰি ৰাখিছে সেইখিনি তাই বনাব তাৰপিছত আমি ভাত দালি সেইবিলাক বনাম এয়া মাংস বনাই হৈ গ'ল কিন্তু অকণমান নিমখটো বেছি হৈ গ'ল সেইকাৰণে এতিয়া আমি কি কৰিম এটা আলু অকণমান কাটি ইয়াতে কেঁচা আলু টুকুৰটো দি দিম আপোনালোকেও যদি কেতিয়াবা তেনেকুৱা হয় কৰি চাব তেতিয়া নিমখটো কমি যায় এতিয়া মই আলু এটা কাটিম আৰু এইডোখৰ আৰু এইডোখৰ এতিয়া এনেকৈ ইয়াতে দি দিম তাৰ পাছত উঠাই দিম এইখিনি নেমু চেপি লৈছোঁ আৰু মূৰত লগাম সেইদিনাখন কিবা এটাত দেখিছিলোঁ এনেকৈ নেমু ৰস লগালে চুলিখিনি ফিৰফিৰীয়া হয় আৰু কিবা কিবি কাৰণত ভাল আৰু চুলিখিনি বহুত দিন একো এটা কৰাও নাই সেইকাৰণে ভাবিলোঁ আজি এইখিনিকে লগাই চাওঁ কিমানটো ভাল ৰিজাল্ট পাওঁ আপোনালোকক মই জনাম বাৰু এতিয়া লগাই লওঁ জেঠা লগাই দিবনে তেল লগোৱাৰ নিচিনাকৈ সেইখিনি লগাই লওঁ লগাই ল'লোঁ টেঙা অকণমান দেৰি থৈ দিওঁ আধা ঘণ্টামান থৈ দিম তাৰপিছত ধুই দিম নাজানো কি হ'ব আৰু আজি প্ৰথম লগাই পাইছোঁ মূৰটো এতিয়ালৈকে ধোৱা নাই ধুই পেলাই মই কাইলৈ আপোনালোকক কাইলৈ যিটো ব্লগ বনাম তাত আপোনালোকক জনাম বাৰু কেনেকুৱা কি ৰিজাল্ট পালোঁ নেমু লগাই থৈছোঁ যিহেতু আৰু সেয়াই আছিলে আজিৰ ব্লগটোত আজি এইখিনিতে সামৰিম বুলি ভাবিছোঁ আজিৰ ব্লগটো আৰু আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে তেতিয়ালৈকে আহিছোঁ আৰু চাই থাকিব চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব